বন্ধুসকল, ইমানবোৰ বেয়া খবৰ প্ৰত্যেকটো মুহূৰ্ততে আহি থাকিবলৈ লৈছে। সেইকাৰণে আচলতে ভিডিঅ' বনাবলৈ মন নোহোৱা হৈছে। প্ৰায় ভিডিঅ' বনোৱা নাই এইকেইদিন, কাৰণ ইমান বেয়া খবৰ প্ৰত্যেকটো মুহূৰ্ততে আহে। ফাৰ্ম উদং হৈ যোৱা খবৰবোৰ আহে, গাহৰি মৃত্যু হোৱা খবৰবোৰ আহে। বহু গাহৰি খেতিয়কৰ ফাৰ্ম ইতিমধ্যে ASFত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে, বা ASF সদৃশ ৰোগত বহুতো গাহৰি মৃত্যুমুখত পৰিছে। এনেধৰণৰ খবৰে আচলতে ভিডিঅ' এটা বনাবলৈ মন নোহোৱা হৈছে। গাহৰি বজাৰ একদম বেয়া হৈ গৈছে। বহিৰাজ্যৰ পৰা গাহৰি আহিয়ে আছে, আমি তাক বন্ধ কৰিব পৰা নাই। এনেধৰণৰ খবৰ কিছুমানে আচলতে ভিডিঅ' এটা বনোৱাৰ প্ৰতি যিটো আগ্ৰহ হয়, সেই আগ্ৰহটো প্ৰায় নোহোৱা কৰি দিছে। আজি আৰু এটা বেয়া খবৰ। অলপ সময়ৰ আগতে বন্ধু বেদান্ত পূজাৰীয়ে মোক ফোন কৰি জনালে যে আচলতে মোৰ যিজন গাহৰি ফাৰ্ম খুলিবলৈ যিজনে মোক প্ৰথম প্ৰেৰণা দিছিল, সেই মানুহজন নোহোৱা হৈ গ'ল। সেই মানুহজন আছিল অসমৰ বিখ্যাত কাৰ্টুনিষ্ট চিৰঞ্জীৱ দত্ত। আজি কেইদিনমান আগতে চিৰঞ্জীৱ দাৰ ওচৰলৈ মই গৈছিলোঁ। তেওঁ বৃক্কজনিত সমস্যাত তেওঁ ভুগি আছিল। তেওঁ মোক কৈছিল যে সিদ্ধাৰ্থ, আৰু 5 বছৰ মই জীয়াই থাকিব বিচাৰিছোঁ। মই এখন কাৰ্টুনৰ কালেকশ্যন কৰিব খুজিছোঁ, তোমালোক থাকিব লাগিব। মোৰ লগত বিশিষ্ট ফটোগ্ৰাফাৰ প্ৰসেনজিৎ দুৱৰা ডাঙৰীয়াও গৈছিল। তেওঁকো কৈছিল যে তোমালোক 2জন থাকিব লাগিব, আৰু মই এখন কালেকশ্যন কৰিব খুজিছোঁ ভালকৈ। সেইখনেই মোৰ অন্তিম কালেকশ্যন হ'ব, আৰু খুব ভালকৈ কৰিম, গতিকে তোমালোকৰ সহযোগিতা লাগিব। কিন্তু তেওঁ আৰু 5টা বছৰ জীয়াই নাথাকিল। আজি ৰাতিপুৱা তেওঁ আমাৰ মাজৰ পৰা চিৰবিদায় ল'লে। প্ৰথম যেতিয়া মই ফাৰ্ম আৰম্ভ কৰিছিলোঁ, এদিন চিৰঞ্জীৱ দাই মোক ফোন কৰি কৈছে, তোমাৰ ফাৰ্ম কেনেকৈ চলিছে? মই কৈছোঁ, দাদা, আৰম্ভ কৰিছোঁহে। 2-এটা খেতি কৰিছোঁ, বেঙেনা খেতি কৰিছোঁ, কবি খেতি কৰিছোঁ, এনেকৈ ভেজিটেবলছৰ খেতিবোৰ কৰি গৈছোঁ। মাজতে কুঁহিয়াৰ কৰিলোঁ। আৰু প্ৰত্যেক দিনাই তেওঁ খবৰ লয়, খেতি কেনেকুৱা হৈছে, কিবা পোক চোক লাগিছে নেকি, এইবোৰত কি মাৰিছা, তোমালোকে কি ঔষধ প্ৰয়োগ কৰিছা, অৰ্গেনিকত কৰিছা যেতিয়া কেনেধৰণে তোমালোকে ইয়াৰ আচলতে ঔষধবোৰ কেনেধৰণে প্ৰয়োগ কৰিছা, অৰ্গেনিক ঔষধ। এই খবৰবোৰ তেওঁ দৈনিক আমাৰ পৰা লৈছিল। এদিন তেওঁ হঠাৎ ক'লে যে, সিদ্ধাৰ্থ, এটা কথা মন কৰিছেনে, বাহিৰৰ পৰা ডাঙৰ ডাঙৰ ট্ৰাকত আমাৰ অসমলৈ গাহৰিবোৰ আহি থাকে। এখন গাহৰি ফাৰ্ম মোৰ কৰিবলৈ বৰ ইচ্ছা আছে। চিৰঞ্জীৱ দাই কৈছিল। তেওঁ কৈছে, তুমি আৰম্ভ কৰাচোন। তেতিয়া মই কৈছোঁ যে, চিৰঞ্জীৱ দাই, এই কথাটো মই ভাবি আছোঁ, মই অতি সোনকালে এখন গাহৰি ফাৰ্ম আৰম্ভ কৰিম। মই যিদিনাখনৰ পৰা গাহৰি ফাৰ্ম আৰম্ভ কৰিবলৈ লৈছোঁ, সেইদিনাখনৰ পৰাই প্ৰায় দৈনিক চিৰঞ্জীৱ দাই ফোন কৰি মোৰ আপডেটবোৰ লৈ থাকে, যে কেনেকৈ বনাইছা, ৰুমৰ চাইজ কি কৰিছা, কেনেকৈ কি কৰিবা, ইত্যাদি খবৰবোৰ লৈ থাকে। শেহতীয়াকৈও তেওঁ ASF সম্পৰ্কীয় খবৰবোৰ তেওঁ দৈনিক লৈ থাকে। ফাৰ্মৰ ভালকৈ কেয়াৰ লৈছা নাই, চেনিটাইজ ভালকৈ কৰিছা নাই, মানুহ সোমাবলৈ দিছা নেকি, ইত্যাদি খবৰবোৰ তেওঁ প্ৰায় মোক লৈ থাকি কয় যে, ফাৰ্মখন ভালকৈ ৰাখা, অসম এদিন এখন পিগাৰী হাব হ'ব, অসমৰ পৰা বহুত গাহৰি বাহিৰলৈ ৰপ্তানি হ'ব। গতিকে এই উদ্যোগটো অসমত গঢ়ি তুলিবলৈ তোমালোকে চেষ্টা কৰা। গতিকে ময়ো এখন ফাৰ্ম খুলিম। মোৰ শৰীৰ খুব সুস্থ নহয় কাৰণে মই ৰৈ আছোঁ। তেওঁ এখন গাহৰি ফাৰ্ম কৰিবলৈ তীব্ৰ ইচ্ছা আছিল। গতিকে সেই মানুহজন আজি আমাৰ মাজৰ পৰা পুৱাই বিদায় ল'লে। খুব দুখ লাগিছে। চিৰঞ্জীৱ দাই আচলতে, মই যেতিয়া এই মোৰ ফাৰ্মখন খুলিছিলোঁ, তেতিয়া ফাৰ্মৰ নাম কি দিছা সুধিলে, মই ক'লোঁ যে মই বাজিকৰ পশুপাম দিছোঁ মোৰ ফাৰ্মত। তেওঁ 3 দিনৰ পিছত মোলৈ এটা লোগো পঠিয়াই দিছে, এইটো লোগো হিচাপে ব্যৱহাৰ কৰিবা। মই স্ক্ৰীণত দিবলৈ চেষ্টা কৰিছোঁ। এইটো চিৰঞ্জীৱ দাই মোৰ নামটো শুনাৰ, বাজিকৰ পশুপাম বুলি কোৱাৰ 3 দিনৰ পিছত তেওঁ মোলৈ এই লোগোটো মেইল কৰি পঠিয়াই দিছিল। গতিকে সেইটোকে মই লোগো হিচাপে তৈয়াৰ কৰিছিলোঁ। আৰু মোৰ কবিতা তেওঁ খুব ভাল পাইছিল। তেওঁ কৈছিল যে, সিদ্ধাৰ্থ, তোমাৰ কবিতাত কিবা এটা নতুন মই বিচাৰি পাওঁ, আৰু মোৰ তোমাৰ কবিতাবোৰ ভাল লাগে। মই সেইদিনা মই আচলতে টুপি নিপিন্ধোঁ তেনেকৈ, মই এটা টুপি পিন্ধি এখন ফটো উঠিছিলোঁ। তেওঁ লগে লগে আঁকি পেলাই মোলৈ মোক আঁকি
কাৰ্টুনৰ কাৰ্যেৰে তেওঁ মোক আঁকি পঠিয়াই দিলে যে তোমাৰ পৰৱৰ্তী যিখন কাব্যগ্ৰন্থ ওলাব তাৰ বেটুপাতৰ পিছফালে এই ফটোখন তুমি ব্যৱহাৰ কৰিবা, য'ত তুমি নিজৰ ফটো ব্যৱহাৰ কৰা তাৰ ঠাইত এই ফটোখন ব্যৱহাৰ কৰিবা। সেই ফটোখন আছিল এইখন। গতিকে আজি খুব দুখ লাগিছে, মই কি কৰিম, কি বুলি ক'ম। অসমে আজি এনেকুৱা এজন কাৰ্টুনিষ্টক হেৰুৱালে। অসমত যিকেইজন কাৰ্টুনিষ্ট আছে সেইকেইজনৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় বুলি ক'বলৈ গ'লে চিৰঞ্জীৱ দত্তৰ নামটোৱেই ক'ব লাগিব। কাৰ্টুন জগতত বৃহৎ ক্ষতি অসমৰ কাৰ্টুন জগতত। গতিকে আজি আচলতে খুব বেয়া লাগিছে। তেওঁ আত্মাই চিৰশান্তি লাভ কৰক, তেওঁ য'তেই আছে সুখেৰে থাকক। তেওঁ আচলতে অসমত আৰু বহুত কাৰ্টুনিষ্ট ওলাওক। তেওঁ সেই কথাটো তেওঁ প্ৰায়েই কৈ গৈছিল যে মানুহবোৰৰ কাৰ্টুনৰ প্ৰতি আগ্ৰহ কমি গৈছে, কাৰ্টুনিষ্ট হোৱাৰ প্ৰতি আগ্ৰহ কমি গৈছে, এই কথাটো কৈছিল। তেওঁ 2-4জন কাৰ্টুনিষ্ট ওলোৱাৰ আশা কৰিছিল। তেওঁ কৈছিল যে নিতুপৰ্ণ ৰাজবংশীৰ কথা কৈছিল, সি খুব ভাল কাৰ্টুন আঁকিছে, নতুনকৈ আহিছে। এনেধৰণৰ নিতুপৰ্ণ ৰাজবংশী বহুত ওলাওক, এনেধৰণেও চিৰঞ্জীৱ দাই কৈছিল। আমাৰ আলোচনাত এই কথাবোৰ প্ৰায়ে ওলাইছিল। এনেধৰণৰ প্ৰেৰণা দিয়া এজন মানুহ। আমি বিস্ময়খন যেতিয়া প্ৰথম মেলি লৈছিলোঁ তেতিয়া প্ৰথমেই চিৰঞ্জীৱ দত্তৰ কাৰ্টুনকেইটা চাইছিলোঁ, তাৰপিছতহে অন্যান্যবোৰ পঢ়িবলৈ লৈছিলোঁ। বিস্ময়খন চিৰঞ্জীৱ দত্তৰ কাৰ্টুনৰ কাৰণেই বহুতে কিনিছিল এটা সময়ত। তেওঁ শাৰীৰিক কাৰণত পিছলৈ বিস্ময়ত কাৰ্টুন কৰিবলৈ এৰিলে, কাৰ্টুন দিবলৈ এৰিছিল। আৰু তেওঁ কৈছিল যে মই অতি সোনকালে আকৌ নতুন নতুন কাৰ্টুন, মই কিছুমান কনচেপ্ট আহি আছে, মই কৰিম, মই সেই গোটেইখিনি আচলতে কালেকশ্যনখনতে দিম, এনেধৰণে তেওঁ কৈছিল। তেওঁ 5টা বছৰ মাত্ৰ আৰু জীয়াই থাকিব বিচাৰিছিল নিয়তিয়ে। তেওঁ সেই আশা পূৰণ নকৰিলে।